মৰমৰ ছাত্ৰ-ছাত্ৰীসকল দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী R-4 ৰ প্ৰশ্নসমূহ আজি আমি সমাধান কৰিবলৈ ওলাইছো গতিকে তোমালোকে ভিডিওটো ভালদৰে মন দি চাবা 1 নম্বৰ প্ৰশ্নটোত তোমালোকক মান নিৰ্ণয় কৰিব দিছে 1 নম্বৰত আছে 11 টু দি পাৱাৰ 3 এতিয়া 11 টু দি পাৱাৰ 3 মানে একচুয়ালি 11 into 11 into 11 equal to 1331 তো 11 টু দি পাৱাৰ 3 মানে হল 1331 2 নম্বৰটো তোমালোকক মান নিৰ্ণয় কৰিব দিছে 2 into 10 to the power 3 তো 2 into 10 to the power 3 মানে হল 1000 তো equal to 2000 3 নম্বৰত দিছে তোমালোকক 1/2 to the power -5 এতিয়া আমি এটো এই ভগ্নাংশটো আমি ওলোটা কৰি দিম ওলোটা কৰি দিলে কি হ'ব 2/1 to the power 5 হ'ব ইয়াতে এটা মাইনাসটো নোহোৱা হৈ যাব এতিয়া 2/1 মানে 2 গতিকে 2 to the power 5 হ'ল তো 2 to the power 5 মানে 32 তাৰ পিছত 4 নম্বৰটো দিছে -4 to the power -2 এতিয়া আমি এই মাইনাস পাৱাৰত থকা মাইনাসটো নোহোৱা কৰিবৰ কাৰণে আমি কি কৰিম 1/-4 এনেকৈ লিখিম লিখিলে ইয়াতে এটো +2 হৈ যাব এতিয়া 1/-4 স্কয়াৰ তো 1/-4 টু দি পাৱাৰ 2 মানে 16 তো ইয়াৰ উত্তৰটো হ'ব এইটো 2 নম্বৰ প্ৰশ্নটো সুধিছে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা 2 নম্বৰৰ একটো হ'ল 729 ক ইয়াৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰিব লাগে গতিকে আমি ইয়াৰ কি কৰিম প্ৰথমতে মৌলিক উৎপাদক বিলাক উলিয়াই লম 729 আমি ছুটি হৰণ পদ্ধতিৰে আমি মৌলিক উৎপাদক বিলাক উলিয়াম ইয়াক 3 ৰে হৰণ কৰিলে 243 হ'ব 243 3 ৰে হৰণ কৰিলে 81 পাবা ইয়াক আকৌ এগেইন 3 ৰে হৰণ কৰিলে আমি পাম 27 3 ৰে হৰণ কৰিলে পাম 9 3 ৰে হৰণ কৰিলে পাম 3 তো এতিয়া আমি এনেকৈ লিখিব পাৰো 729 is equal to 3 into 3 into 3 into 3 into 3 into 3 কাৰণ এটা 6টা 3 ওলাইছে নহয় 1 2 3 4 5 6 গতিকে আমি 6টা 3 ৰ পূৰণফল হিচাপে লিখিব পাৰো তো আমি এতিয়া ইয়াক 3 to the power 6 এনেকৈ লিখিব পাৰো গতিকে ইয়াৰ সমাধান এইটোই হ'ব 2 নম্বৰটোত আছে 3125 তো 3125 ৰ আমি মৌলিক উৎপাদক বিলাক উলিয়াই লম ইয়াক প্ৰথমতে আমি 5 ৰে হৰণ কৰিম কাৰণ হেকত একৰ সংখ্যাটো কি আছে 5 আছে গতিকে ই 5 ৰে হৰণ যাব 5 ৰে হৰণ কৰিলে হ'ব এটো 625 আকৌ ইয়াক যদি 5 ৰে হৰণ কৰা তেতিয়া হলে হ'ব 125 এটুকু 5 ৰে হৰণ যাব 25 ইয়াকো 5 ৰে হৰণ যাব 5 এতিয়া 3125 আমি এনেকৈ লিখিব পাৰো 5 into 5 into 5 into 5 into 5 পাঁচটা 5 পাইছিল ন 1 2 3 4 5 তো এতিয়া 5 to the power 5 3 নম্বৰটোত আছে 3600 এতিয়া 3600 আমি মৌলিক উৎপাদক উলিয়াম ইয়াক আমি 2 ৰে হৰণ কৰো 2 ৰে হৰণ কৰিলে ইয়াতে কিমান হ'ব 1800 এগেইন আমি 2 ৰে হৰণ কৰিম 900 2 ৰে হৰণ কৰিলে 450 2 ৰে হৰণ কৰিলে 225 225 ক 5 ৰে হৰণ কৰিলে 45 45 ক 5 ৰে হৰণ কৰিলে 9 3 ৰে হৰণ কৰিলে 3 এতিয়া আমি 3600 ইকুৱেল টু লিখিব পাৰো 2 into 2 into 2 into 2 ইয়াতে আমি 4টা 2 পাইছিল নহয় ইয়া into 3 into 3 into 5 into 5 গতিকে 2 to the power ইয়াতে 4টা আছে গতিকে 2 to the power 4 into 3 square into 5 square
তাৰপিছত 4 নম্বৰটোত দিছে 108 ইনটু 192 এতিয়া আমি 108 আৰু 192 পৃথকে আমি মৌলিক উৎপাদকবিলাক উলিয়াম 108ক আমি 2 ৰে হৰণ কৰিব পাৰোঁ 54 হ'ব ইয়াক আকৌ 2 ৰে হৰণ কৰিলে 27 হ'ব ইয়াক আমি 3 ৰে হৰণ কৰিলে 9 পাম আকৌ 3 ৰে হৰণ যাব 3 তাৰপিছত 192 ৰ মৌলিক উৎপাদকবিলাক আমি উলিয়াও 2 ৰে হৰণ কৰিলে পাম আমি 96 2 ৰে হৰণ কৰিলে 48 2 ৰে হৰণ কৰিলে 24 2 ৰে হৰণ কৰিলে 12 2 ৰে হৰণ কৰিলে 6 2 ৰে হৰণ কৰিলে 3 তো এতিয়া 108 ইনটু 192 ইকুৱেল টু আমি লিখিব পাৰোঁ ইয়াৰ কেইটা 2 ওলাল 1 2 3 4 5 6 7 8 গতিকে 2 টু দি পাৱাৰ 8 ইনটু 3 কেইটা ওলাইছে 1 2 3 4 তো 3 টু দি পাৱাৰ 4 তো এইটোৱে ইয়াৰ উত্তৰ